ডিস্ট্রিক্ট প্রেস ক্লাব অফ কাৰ্বি আংলঙৰ প্ৰথম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন মুখ্য অতিথি হিচাপে যোগদান কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ 41 লাখ ব্যয় সাপেক্ষে কাৰ্বি ৰিছ আদৰবাৰ ভৱনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য তুলিৰাম ৰংহাং কাৰ্বি আংলং ৰঙাচাৰ আমেই আৰু সংযুক্ত কাৰ্বি ছাত্ৰ সন্থা উদ্যোগত জননায়ক ছেমছন সিং ইংটিৰ 108ম জন্মবাৰ্ষিকী পালন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলে ডিস্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙে আহি আজি এবছৰ পূৰ্ণ হ'ল ডিফুস্থিত জিলা কৃষি গ্ৰোথ চেণ্টাৰত পুৱা প্ৰেছ ক্লাবৰ পতাকা উত্তোলনেৰে উদযাপিত প্ৰতিষ্ঠা দিৱস অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডিস্ট্রিক্ট প্রেস ক্লাব অফ কাৰ্বি আংলঙৰ প্ৰথম সংখ্যক প্ৰতিষ্ঠা দিৱসত যোগদান দি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণত জিলাখনৰ সঠিক উন্নয়নৰ বাবে বন্ধ সংস্কৃতি পৰিহাৰ কৰি কৰ্ম সংস্কৃতি গঢ়িব লাগে বুলি কয় কাৰণ আজিকালি মুছা কথা কয় যে কোনো সুইপাৰ এছ'চিয়েশ্যন বন বুলি গাড়ী চলা দোকান চলা সব বন্ধ হৈ যায় বন বুলি বস্তু আপুনি দিছে চাহ পাইছে এইটো ভয় লাগি যায় বন হলে আৰু বনৰ সময় ইনফ্লুয়েন্স নাই গতিকে সেই বনৰ কালচাৰটো আমি নাই বেলেগ নিউজ কৰিব পাৰে যাতে বনৰ নিউজ যাতে নকৰে তাৰ কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ কৰিছোঁ আজি এবছৰ যিটো নেকি আপোনালোকৰ যিটো বাৰ্ড এনিভাৰ্চাৰী মই যাতে আমি কাৰ্বি আংলং ডেভেলপ যদি বিচাৰে কাৰ্বি আংলং যদি উন্নতি বিচাৰে কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী যদি আমি যে আইএছ অফিচাৰ আইপিএছ অফিচাৰ এচিএছ অফিচাৰ আৰু ভাল ডক্টৰ ইঞ্জিনিয়াৰ যদি হ'ব বিচাৰে কাৰ্বি আংলং যদি আমি পৰিৱৰ্তন আনিব বিচাৰে তেনেহ'লে আমি কাৰ্বি আংলঙত ইমান মাহ ধৰি এটাও বন্ধ দিলে হোৱা নাই তাৰ কাৰণে মই আপোনালোকক আকৌ ধন্যবাদ দিছোঁ আৰু মানে এইটো ৰেছপন্সিবিলিটি অফ মিডিয়াটো কি মিডিয়া যিটো ফ'ৰ্থ পিলাৰ বা ফ'ৰ্থ ষ্টেট বুলি কোৱা যায় তাৰ মানে ইট ইজ a very powerful organization. Source and profession in the practice of journalism. As because in most of the newspaper, not only in Assam but all over the country, the journalists are either not paid or underpaid as well. But আৰু জিলাৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰী গতিবিধি লক্ষ্য কৰি কিবা ভুল দেখিলে সংবাদ মাধ্যমে আঙুলিয়াই দিলে ভাল পাম বুলিও ভাষণত ব্যক্ত কৰে ৰংহাঙে জ্যেষ্ঠ সাংবাদিক নগেন বৰা আৰু পবিত্ৰ বৰাই গণতান্ত্ৰিক চৰকাৰ এখন সঠিকভাৱে পৰিচালনা কৰাৰ বাবে সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিক তথা সংবাদ কৰ্মীসকলৰ সততা আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়ে জিলা উপায়ুক্ত আদিল খানেও জিলাখনত উন্নয়নৰ স্বাৰ্থত বন্ধ সংস্কৃতি ত্যাগ কৰাৰ কথাৰ ওপৰত জোৰ দিয়ে উল্লেখ্য যে প্ৰেছ ক্লাবৰ সভাপতি কিৰি ৰংহাঙৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰি কাৰ্যবাহী সদস্য অমৰ সিং টিছো পৰিষদৰ সদস্য ৰাম সিং টিমুক মংগল সিং টিমুক জিলা উপায়ুক্ত আদিল খান জিলা আৰক্ষী অধীক্ষক জিবি প্ৰসাদ গাঞ্জালা জ্যেষ্ঠ সাংবাদিক নগেন বৰা আৰু পবিত্ৰ বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে কাৰ্বি আদৰবাৰৰ পুৰণি কলীয়া আছাম টাইপ ঘৰ কাৰ্বি আংলংবাসী ৰাইজে আৰু বেছিদিন দেখিবলৈ নাপাব তাৰ ঠাইত দেখিব কনক্ৰিটৰ ঘৰ আজি কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি ৰিছ আদৰবাৰৰ ভৱনৰ বাবে স্থাপন কৰে 41 লাখ ব্যয়ৰ সাপেক্ষে নিৰ্মাণৰ আধাৰশিলা উল্লেখ্য যে এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ হৰেন সিং পে কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছো প্ৰদীপ ৰংপি তৰেন্দ্ৰ ব্ৰহ্ম আৰু পৰিষদীয় সদস্য ক্ৰমে মংগল সিং টিমু ৰাম সিং টিমু লগতে কাৰ্বি ৰিছ আদৰবাৰৰ বিমান ক্ৰু সম্পাদক গৌতম ৰংপি কানচাছ টিকমৰ অজিত টিমুং আৰু সিং টিমুকে ধৰি বহু ব্যক্তিসকল উপস্থিত থাকে
কাৰ্বি আংলং ৰং আচাৰ আমি আৰু সংযুক্ত কাৰ্বি ছাত্ৰ সন্থাই আজি যৌথভাৱে পালন কৰিলে কাৰ্বি জননায়ক চেমচন সিং ইংটিৰ 108তম জন্মবাৰ্ষিকী প্ৰয়াত নেতাগৰাকীৰ স্মৃতি পাৰ্কত অনুষ্ঠিত জন্মবাৰ্ষিক অনুষ্ঠানত সংগঠনৰ দুটা নেতাকৰ্মী উপৰি প্ৰাক্তন কাৰ্বি ৰিছো ৰাম সিং ৰংহাং আৰু উমেশাৰ হাবে সকল উপস্থিত থাকে সন্ধিয়া সমগ্ৰ স্মৃতি উদ্যানখনত মমবাতিৰে আলোকিকৰ কৰি মহান নেতাগৰাকীলৈ উপজা দিনৰ নামত উলক আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi Academy, Rukasen, Amlapati, DIFU 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, Smart Class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671273084 or 7896971592 or 8724068454 or 8472091283. কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে অব্যাহত আছে ডিমা হাছাও কাণ্ডৰ প্ৰতিবাদ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বৃহস্পতিবাৰে ডিমাছা ছাত্ৰ সন্থা আৰু সন্মিলিত যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত শতাধিক পুৰুষ মহিলাই হাতে হাতে জোৰ লৈ ওলাই আহে হাওৰাঘাটৰ ৰাজপথত এইদৰে ডিমা হাছাও জিলাৰ মাইবঙত সংঘটিত কাণ্ডৰ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে শ শ পুৰুষ মহিলাই খিলঞ্জীয়া হত্যা বন্ধ কৰক অসম চৰকাৰ মুৰ্দাবাদ জিলা উপায়ুক্তক বৰখাস্ত কৰক ইত্যাদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে আনহাতে ডিমা হাছাওৰ ঘটনাৰ উচিত তদন্ত কৰি নিহতৰ পৰিয়াললৈ উপযুক্ত ক্ষতিপূৰণৰো দাবী জনাই সংগঠন কেইটাৰ নেতৃত্বত হাওৰাঘাটৰ পৰা গৌতম চান্দা ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ কয়লাৰ ৰাজ্যৰ বিভিন্ন স্থানলৈ জিলা তথা বহিৰাজ্যলৈ চালান প্ৰত্যেক দিনে হাজাৰ হাজাৰ টন কয়লা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিয়াগুম বন বিভাগ তথা জিলা প্ৰশাসনৰ নাকৰ আগেৰে চোৰাং ব্যৱসায়ীয়ে চালান কৰি আছে অসহায়ভাৱে মাথোন চাই আছে বন বিভাগ আৰু জিলা প্ৰশাসন আৰু এই কাণ্ডত আশ্চৰ্য প্ৰকাশ কৰিছে চিন্তাশীল মহলে কাৰ্বি আংলং জিলাৰ ডিফু সদৰৰ পৰা প্ৰায় 44 কিলোমিটাৰ নিলগত অৱস্থিত লাংমিলি ডিমাছা দিছবাই গাঁৱৰ পৰা প্ৰায় 10 কিলোমিটাৰ ভিতৰত চলে কয়লাৰ অবৈধ সংগ্ৰহ কাৰ্য পৰিষদৰ অধীনৰ বন বিভাগে এই বিশাল কয়লা ভাণ্ডাৰৰ পৰা অসম চৰকাৰৰ খনি বিভাগৰ অনুমতি সাপেক্ষে বিধি সন্মতভাৱে বাহিৰলৈ চালান দিব পৰা হলে জিলা পৰিষদে পালেহেঁতেন বৃহৎ পৰিমাণৰ ৰাজহ কিন্তু এনে হোৱা নাই বৰ্তমান এই বিশাল বনজ সম্পদ নিত গৈ আছে জিলাৰ বাহিৰলৈ জানিব পৰা মতে সংগ্ৰহিত কয়লাখিনি সাইটিং কৰে লাংমিলি ওচৰৰ মজেদাৰ টেৰাং গাঁৱত আৰু ৰংপং টেৰাং গাঁৱত
তাৰ পৰা বিভিন্ন সময়ত ট্ৰাকত বুজাই কৰি চালান দিয়া হয় চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ উমৰাংছৰ ডালমিয়া কোম্পানী তথা গুৱাহাটীলৈ আৰু কিছু যায় বিভিন্ন ঠাইৰ ইটা ভাট্টাবোৰলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দায়িত্বত থকা বিয়াগুম বন বিভাগ আৰু জিলা প্ৰশাসনৰ নাকৰ আগেৰে চলি থকা এই ঘটনাৰ ৰংহাঙে গম পায়নে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ এগৰাকী কম বয়সীয়া উদয়মান ফুটবল খেলুৱৈ নাম সিং ৰংহাং নৰ্থ কোৰিয়াত অনুষ্ঠিত 19 অনুৰ্ব ফুটবল চেম্পিয়নশ্বিপত অসম তথা ভাৰতৰ আগশাৰী খেলুৱৈৰ মাজত কাৰ্বি আংলঙৰ প্ৰতিনিধিত্ব কৰি খেলিছিল কোনো চৰকাৰী সাহায্য নোলোৱাকৈ ব্যক্তিগত প্ৰচেষ্টাৰে নৰ্থ কোৰিয়াত খেলুৱৈসকলৰ মাজত খেলিবলৈ সুবিধা পাইছিল সিং ৰংহাঙে যি খেলুৱৈগৰাকীক ইতিমধ্যে যোৱা 4 ফেব্ৰুৱাৰীত গুৱাহাটী নেহৰু ষ্টেডিয়ামত আসাম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্ট জাৰ্নালিজম এছ'চিয়েশ্যন আৰু হিমালয় ষ্টেট ইলেক্ট্ৰনিক মিডিয়াই খেলুৱৈগৰাকীক উষ্ম আদৰণি জনাইছিল কিন্তু খবৰ নাই আমাৰ ৰজা ঘৰৰ হয় কথাটো আজি ডিফুনগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ মোহন সিং টিছৈ বাসভৱনত ফুটবল খেলুৱৈ সিং ৰংহাঙক প্ৰাক্তন মোহন টিছৈ প্ৰাক্তন বোৰ্ড অধ্যক্ষ বিজয় তেৰণ লাংফে ৰিজো নিমছ লগতে কাট নিউজৰ সহযোগত উষ্ম আদৰণি জনোৱাৰ পিছতে খবৰটো মুখে মুখে হলেও প্ৰচাৰ হৈছে কিন্তু আমাৰ পৰিষদৰ চৰকাৰেও অংকুচিতা বড়োকহে চিনি নাপায় চিনি পোৱাত আপত্তিও নাই কিন্তু নিজৰ ঘৰৰ ল'ৰাক চিনি নোপোৱাতহে আমাৰ আপত্তি দুৰ্ভাগ্যৰ কথা বিদেশত গৈ 19 অনুৰ্ধ ফুটবল চেম্পিয়নশ্বিপত খেলি জিলাখনক গৌৰৱ কঢ়িওৱা পিতৃ মাতৃহীন সিং ৰংহাঙক চিনি নাপায় আমাৰ ৰজাঘৰে বিৰলাৰ হেমাৰী বে গাঁৱৰ বাসিন্দা স্বৰ্গীয় চন্দ্ৰ সিং ৰংহাং আৰু স্বৰ্গীয় বাচাপি পুত্ৰ সিং ৰংহাং বৰ্তমান 20 বছৰত প্ৰৱেশ কৰিছে সিঙৰ স্বৰ্গগত পিতৃ মাতৃ পুৰণি গাঁৱৰ সচেঙৰ তিৰিকিমত সম্পত্তি ডিফু সমীপৰ বিৰলাত ঘৰ আৰু চৰকাৰী কোনো সাহায্য নোহোৱাকৈ খেলিবলৈ যোৱা সিং ৰংহাং এতিয়া ভৰি এখন ভাল নহয় স্বাভাৱিকতে সিঙৰ আৰ্থিক অৱস্থা সেয়েহে ভাল নহয় খেলতো আঘাত পোৱাৰ বাবে বহু দিনলৈ খেলিব নোৱাৰিব সেয়েহে সিং ৰংহাঙক এতিয়া আৰ্থিকভাৱে হলেও চৰকাৰী সাহায্যৰ প্ৰয়োজন হ'ব জিলা পৰিষদীয় চৰকাৰে সিং ৰংহাঙৰ দৰে উদ্যমান খেলুৱৈগৰাকীৰ ভৱিষ্যত কথা কিছু ভাবিবনে মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ